CM Gold Cup ফুটবল চেম্পিয়নশিপ অহা 5 তাৰিখ পৰা আৰম্ভ হ'ব। এই 5 তাৰিখৰ টোটেল আমি টিম মাতিছোঁ। আগতে ইণ্ডিয়া বাহিৰতো পাতিছিল, এবাৰ ইণ্ডিয়া বাহিৰত নহয়, অকল ইণ্ডিয়া ভিতৰতে হ'ব। আসামৰ পৰা আৰম্ভ কৰি মণিপুৰ, গোসাইগাঁও আৰু কাৰ্বি আংলং টিম আছে। তাৰপিছত হায়দৰাবাদ পৰা আহিব, তাৰপিছত শ্বিলঙৰ পৰা আহিব, মেঘালয়ৰ পৰা আহিব, ছিকিমৰ পৰা আহিব, তাৰপিছত ডিমা হাছাওৰ পৰা আহিব আৰু লগতে কলকাতা। সব মিলি টোটেল টিম 12 আৰু ৰাতি খেলা হ'ব। এবাৰ আমি কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন পৰা আমি সিদ্ধান্ত লৈছোঁ, এবাৰ ফ্ৰী কৰি দিব, টকা পইচা নহয়, খালি সেই চেয়াৰৰ কাৰণে মেইনটেনেন্সৰ কাৰণে এটা নমিনেল কিবা এটা ল'ব, কিন্তু বাকীবিলাকতো আমি ফ্ৰী কৰি দিম। আৰু 5 তাৰিখৰ পৰা আৰম্ভ কৰিব, 5ৰ পৰা আৰম্ভ কৰিব, এণ্ডটো হ'ব, শেষ হ'ব 18 of this month। এইটো ফাইনেল মেটচ হ'ব। গতিকে এইটো আপোনালোকক মই অনুৰোধ কৰিছোঁ, এইটো কেছটো এবাৰ 3 লাখ, 2 লাখ আৰু 1 লাখ। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই তিনিটা থাকিব। 3, 2, 1 এইটো থাকিব। কেছ, ট্ৰফি along with certificate, medal এইটো থাকিব। আৰু প্লেয়াৰ্ছবিলাক গোটেইখিনি একমোডেশ্যনত আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আৰু কাছা কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনত আলোচনা কৰি একমোডেশ্যনটো কৰিব। আৰু প্লেয়াৰ্ছবিলাকক ফুডিং, লজিং গোটেইখিনি ইয়াতে ব্যৱস্থা কৰা হ'ব। ষ্টেট ইউনিভাৰ্চিটি ষ্টেট গভৰ্ণমেণ্টৰ পৰা ডিক্লেয়াৰ কৰা হৈ গ'ল, ৱেষ্ট কাৰ্বি আংলং খানতুলিতে হ'ব। চেন্ট্ৰেল ইউনিভাৰ্চিটি, ফুল-ফ্লেজড ইউনিভাৰ্চিটি, বৰ্তমান ডিফু ইউনিভাৰ্চিটি কেম্পাছটো ফুল-ফ্লেজড ইউনিভাৰ্চিটি হ'ব, ভেটেৰিনেৰী কলেজ হ'ব, এগ্ৰিকালচাৰ কলেজ হ'ব, ফৰেষ্ট কলেজ হ'ব, হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট হ'ব, চুগাৰ মিল হ'ব। সেই গোটেইখিনি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি এলটমেণ্ট দিছোঁ, যাতে সেইবিলাকৰ ইনষ্টিটিউশ্যন যদি আহে, তেনে ইয়াত যিবিলাকৰ BPL ফেমিলিবিলাকক, আজিকালি ফৰেষ্ট কলেজ যদি যায় মানুহে ডেৰাডুন যদি যাব লাগে, যিবিলাকৰ টকা পইচা অভাৱ, আৰ্থিক অভাৱ, তেওঁলোকৰ কাৰণে ইয়াত এটা ফৰেষ্ট কলেজ হ'ব, তেওঁলোকৰ এতিয়া পঢ়িব পাৰিব। আমি যিমানখিনি সেইবিলাক ইনষ্টিটিউশ্যন হোৱাৰ পিছত আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি ডিচিশ্যন ল'ম, যিমান পাৰোঁ আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ সহায় কৰি তেওঁলোকৰ কাৰণে প্ৰথম এডমিশ্যনটো আমি ফ্ৰী কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। যিমানখিনি ইনষ্টিটিউশ্যন আহিব, ইয়াত ফৰেষ্ট কলেজে হওক, এগ্ৰিকালচাৰ কলেজে হওক, ভেটেৰিনেৰী কলেজে হওক, হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউটে হওক, কাৰণ প্ৰাইভেট যদি হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট দিয়ে 2 লাখ 3 লাখলৈকে ডিপজিট কৰিব লাগে। এতিয়া BPL ফেমিলিবিলাক যিবিলাক বিল' প্ৰপাৰ্টি লাইনৰ ফেমিলিবিলাকতো এই টকা পইচাৰ অভাৱৰ কাৰণে তেওঁলোকে কৰিব নোৱাৰে। সেইকাৰণে আমি চিন্তা কৰিছোঁ, যিবিলাকৰ ইনষ্টিটিউশ্যন হ'ব এবাৰ পৰা কাৰ্বি আংলং অট'নমাছ কাউন্সিলে গোটেইখিনি বহন কৰা হ'ব। তেওঁলোকৰ যদি ফিজ দিব লাগে, যোনে পঢ়িব বিচাৰিছে তেওঁ এডমিশ্যনটো পাইছে, তেওঁলোকৰ কাৰণে আমি ফ্ৰী দিয়া হ'ব। অহাকালি আমি এটা আকৌ ডিচিশ্যন ল'ম যে যিবিলাকৰ UPC আৰু UPSC আৰু APSC যিবিলাকৰ তেওঁলোকৰ পঢ়িবৰ কাৰণে তেওঁলোকৰ কাৰণে ফ্ৰী কোচিং আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি এইটো আমি ইনষ্টিটিউশ্যনটো বহাম। দিল্লী টিম আহিব আৰু আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা MOU চাইন কৰিম। যিবিলাকে UPSC যিবিলাকৰ দিব, IAS অফিচাৰ হ'ব বিচাৰে, IPS অফিচাৰ হ'ব পাৰে, কোনোবা ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ হ'ব পাৰে, তেওঁলোকৰ কাৰণে যদি তেওঁলোকৰ কোচিং ল'ব, আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি বহন কৰিম। আৰু তেওঁলোকৰ কাৰণে আমি 1 পইচাও দিব নালাগে, ফিজ ল'ব নালাগে, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা গোটেইখিনি আমি ব্যৱস্থা কৰিম। গতিকে কাৰ্বি আংলং এটা পিচফুল হৈছে, DNLAও আহিলে, তাৰপিছত বাকীবিলাক গোটেইখিনি আছে, আমি আলোচনা কৰি আছোঁ। ৰেংমা নাগা সমস্যা আছে, সেই সমস্যাবিলাক আমি আলোচনা কৰি আছোঁ। তেওঁলোকৰ যিবিলাকৰ
তাত আছে যি সমস্যা আছে পকীবিলাক সমস্যা যিমানখিনি কাৰ্বি আংলঙত যিমানখিনি আছে সকলো জাতি জনগোষ্ঠীৰ লগত লৈ আমি যিবিলাকৰ ইছ্যুবিলাক আছে সেই ইছ্যুবিলাকৰ লগত আমি কথা পাতি আছোঁ সংগঠন লগতবিলাকৰ কথা পাতি আছোঁ যিমান পাৰোঁ আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ লগত আলাপ আলোচনা কৰি সমস্যাবিলাকৰ সমাধান কৰিম শান্তি হোৱাৰ লগে লগে আমি ডেভেলপমেণ্টৰ কামটো আগবাঢ়িব পাৰিম আৰু আপোনালোকে পাব সেই 5টা বছৰত বিশেষকৈ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাক বহুত ছাপোৰ্ট দিছে হিলছ এৰিয়াৰ কাৰণে তেখেতৰ আশীৰ্বাদ কাৰণে আজি ডিফুৰ চেঞ্জ এটা আপোনালোকে দেখা পাইছে এনেধৰণৰ বহুত চেঞ্জ আহিব ইয়াত আপোনালোকে দেখা পাব এই বছৰৰ ভিতৰতে ল' কলেজ সম্পূৰ্ণ হ'ব কাম আৰম্ভ হৈছে গভৰ্ণমেণ্ট ল' কলেজ আমাৰ চেংচন কৰিলোঁ কাম আৰম্ভ হৈছে বিল্ডিঙত ৱেষ্ট কাৰ্বি আংলং প্ৰায় 50% মান কাম হৈ আছে বিএড কলেজৰ ডংকামুকাম কাম আৰম্ভ হৈছে তাৰে লাংছো প্লেনেটেৰিয়ামৰ কাম 35 কোৰ্চৰ কাম আৰম্ভ হৈ আছে এতিয়া কৰি আছে ৱেষ্ট কাৰ্বি আংলঙৰ 200 বিডাৰ হস্পিটেলৰ এটা কাম হৈ আছে প্ৰায় সম্পূৰ্ণ হ'ব বুকাজানৰ 100 বিডাৰ হস্পিটেল হৈ আছে সৈনিক স্কুলৰ আমি লাংলকছো চেংচন হৈ গ'লতে 500 বিঘা কাৰ্বি আংলং কনস্টিটিউচন দি এপ্লাই দি আছে এতিয়া সৈনিক স্কুল অহাৰ লগে লগে যাতে সেই দুখীয়া পৰিয়ালবিলাকে যাতে লাংলকছো এৰিয়া যাতে পঢ়িব পাৰে একদম বৰকুণ্টাৰ পুঙৰ ওচৰত তাৰ ব্যৱস্থা কৰা হৈছে লাংকাইজানত যিবিলাকৰ বেদখল কৰিছে যোৱাবাৰ আমি ইভিকশ্যন কৰিলোঁ তাতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা 3000 বিঘা আমি এয়াৰপোৰ্ট কাৰণে আমি দিয়া হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এতিয়া এয়াৰপোৰ্ট কাৰণে আমাক ডিপিআৰ খোজা হৈছে যোৱাকালি আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী জইণ্ট ছেক্ৰেটাৰী হোম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ভিডিঅ' কনফাৰেন্সে গোটেইখিনি আমাৰ ক'লে যে সেই ইনষ্টিটিউশ্যন যিবিলাক মই কৈছোঁ বিএড আমাৰ এগ্ৰিকালচাৰ কলেজ ফৰেষ্ট কলেজ ভেটেৰিনেৰী কলেজ এই গোটেইখিনি আমাৰ প্ৰথমে কনচেপ্ট পেপাৰ তেওঁলোকক বিচাৰিছে কনচেপ্ট পেপাৰ দিয়াৰ পিছত আফটাৰ কনচালটেশ্যন কনচেপ্ট পেপাৰ দিয়াৰ পিছত তাৰপিছত আমি ডিপিআৰটো আমি বনাবৰ কাৰণে আমাক চেণ্ট্ৰেল গভৰ্ণমেণ্ট এটা দিব আৰু ইউনিভাৰ্চিটিৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আমাক মাটি বিচাৰি আছে সেইটো দিয়া হ'ব সেই 5টা আৰু ৱেষ্ট কাৰ্বি আংলঙত ষ্টাব্লিছমেণ্ট যিমানখিনি ষ্টাব্লিছমেণ্ট আছে তেওঁলোকৰ কাৰণে আমাৰ পোষ্ট গ্ৰেজুৱেশ্যন এই পোষ্ট গ্ৰেজুৱেশ্যনবিলাকৰ আমাৰ তাত আহি আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলে পোষ্ট গ্ৰেজুৱেশ্যনটো চেংচন হৈ আছে এই মাহৰ ভিতৰতে আমি 800 যিবিলাকৰ টেট পাছ কৰিছে কন্ট্ৰেকচুৱেল আৰু পাৰ্মানেণ্ট তেওঁলোকৰ কাৰণে এই মাহৰ ভিতৰত আমি 800 আমি এপইণ্টমেণ্ট লেটাৰ দিম ডিপুতে হ'ব অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে এডুকেশ্যন মিনিষ্টাৰ ৰমেশ পিগু ডাঙৰীয়া তেখেতসকলক আহি আমি একেলগে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ লগত তেখেতসকলে আহি আমি এপইণ্টমেণ্ট লেটাৰটো এই মাহৰ ভিতৰতে দিম এনেধৰণৰ কাৰ্বি আংলঙত আপোনালোকে চাব সেই 5টা বছৰত কি আঁচনি আমি কাম কৰিছে কি ডেভেলপমেণ্টৰ কাম কৰিছে সেই গোটেইখিনি বুকলেট ষ্টেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিল নিজৰ পুঁজি কৰা কি ডেভেলপমেণ্টৰ কাম কৰিছে গোটেইখিনি বুকলেট এই মাহতে আপোনালোকে পাব কাৰ্বি আংলঙত যিমানখিনি দল সংগঠন আছে তেওঁলোকৰ আমি দিম কি আঁচনি কাম কৰিছে সেই 5টা বছৰত সেই 5টা বছৰ বুলি কিন্তু আমি পুৰা কমপ্লিট কৰিব পৰা নাই কাৰণ মাজতে 2 বছৰটো লকডাউন হোৱাৰ কাৰণে আপোনালোকে দিছে যিমানখিনি কাৰ্বি আংলঙত ডেভেলপমেণ্ট কাম হ'ব লাগে ৰাইজে যিমানখিনি আশা আকাংক্ষা
সেইবিলাকৰ আমি পূৰণ কৰিব নোৱাৰিম কাৰণ লকডাউন 2 বছৰ হৈ গ'ল লগতে আকৌ আমাৰ পাৰ্লিমেণ্ট ইলেকশ্যন আছে লোকসভা ইলেকশ্যন তাৰপিছত আকৌ এছেম্বলি ইলেকশ্যন সেইকাৰণে যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগে কাৰ্বি আংলঙত ইমানখিনি হোৱা নাই এই বছৰৰ ভিতৰতে মাৰ্চৰ আগে আগে আমি টাৰ্গেট কৰিছোঁ CITF-ৰ জৰিয়তে ডিফু বাছ টাৰ্মিনেল ট্ৰাক টাৰ্মিনেল আৰু লগতে ৰুলাংছো কাৰ্বি চন্দ্ৰ সিং টেৰন মেমৰিয়েল ক্লাব সেইটো আমি এই মাহত মাৰ্চৰ আগে আগে আমি ইনগ্ৰেশ্যন কৰিম তাৰপিছত ডিফু ৰিভাৰ বিউটিফিকেশ্যন সেই কামটো চলি আছে এই গোটেইখিনি আমি মাৰ্চৰ আগে আগে সম্পূৰ্ণ কৰিম লগতে ৰংথেয়াং অডিটৰিয়াম হল আৰু লগতে ৰংখেলান এই ৰংখেলান আপোনালোকে দেখা পাইছে ৰাস্তাৰ ওচৰতে চব বুজা কৰিছে গোটেইখিনি আমি তাতে শিফ্ট কৰিম ৰংখেলান যিটো বজাৰটো তাতে শিফ্ট কৰিম তাতে সেইটো মাৰ্চৰ আগে আগে গোটেইখিনি আমি টাৰ্গেট কৰিছোঁ আৰু টাউন হলটো আমি এই মাহতে গোটেইখিনি হৈ গ'ল সেইটো অডিটৰিয়াম হল 500+ কেপাচিটি আছে এইটো আপোনালোকে দেখি তাৰ নাম দিম আমি নামকৰণ কৰিম যে আমাৰ কাৰ্বি আংলঙৰ যিটো আমাৰ ডিষ্ট্ৰিক্ট কাউন্সিল লাগে বুলি কৈছে সেইটো প্ৰথম ফাউণ্ডাৰ সভাপতি আছে প্ৰেচিডেণ্ট আছে চাৰ্চিং টেৰন উইদিন ব্ৰেকেট লাংকুং হাবি তেওঁৰ নামতে আমি নামকৰণ কৰিম চাৰ্চিং টেৰন উইদিন ব্ৰেকেট লাংকুং হাবি অডিটৰিয়াম হল তাতে আৰু তেখেতৰ প্ৰতিমূৰ্তিও আমি বনালো তাতে সভাপতি আছে চাৰ্চিং টেৰন আৰু সম্পাদক আছে সাধাৰণ সম্পাদক আছে জেনেৰেল ছেক্ৰেটাৰী আছে চেমছন সিং কিন্তু সভাপতিৰ নামটো কোনো নকয় খালি চেমছন কিন্তু সভাপতিটো নাথাকিলে কেনেকৈ হ'ব সভাপতি যিজনে আছে সভাপতি আছে চাৰ্চিং টেৰন আমাৰ ৰাতুল টেৰনৰ গ্ৰেণ্ডফাদাৰ গতিকে তেওঁৰ নামতে আমি নামাকৰণ কৰাম আৰু তেখেত EMO হৈছে চাৰ্চিং টেৰনত কাৰণ চেমছন সিং ইংটিটো ডিষ্ট্ৰিক্ট কাউন্সিল নোপোৱা আগতে তেখেতে আমাৰ সেই পৃথিৱীৰ পৰা বিদায় লৈছে 1948 আমি ডিষ্ট্ৰিক্ট কাউন্সিল পাইছিলোঁ আমাৰ 1951 আগতে ইউনাইটেড মিকিল হিলছ এণ্ড নৰ্থ টাৰ্চাৰ হিল ডিষ্ট্ৰিক্ট বুলি কৈছে এই মিকিলটো নাই কাৰ্বি আংলং এনেধৰণৰ কাৰ্বি আংলঙৰ এটা বহুত সেই 5টা বছৰৰ ডেভেলপমেণ্টটো সেইবিলাকো পাব নালাগে অকল ডিফুতে এইটো সেইবিলাকৰ আঁচনি সেইবিলাক কৰা হৈছে এইটো নহয় ৱেষ্ট কাৰ্বি আংলং আমি আৰু এই মাহৰ ভিতৰতে আমি 7 তাৰিখ নেকি আপোনালোকৰ লৈ যাম যিবিলাকে লোকসভা ইলেকশ্যন আগে আগে পাৰ্লিমেণ্ট ইলেকশ্যন আগে আগে আমি লোকেল MEC EM আৰু লগতে MLA MP গৈ পোৱা নাই আজিলৈকে তেতিয়া আমি সব জায়গা গৈ আহিছোঁ আৰু ৰাইজৰ লগত আমি ইন্টাৰেকশ্যন লৈছোঁ কি অসুবিধা আছে তাত আমি প্ৰথমে আৰম্ভ কৰিছোঁ চিংথং কনষ্টিটুৱেন্সিৰ পৰা চিংথং কনষ্টিটুৱেন্সি আমি গ'লো তাতে মৰাফ তাত যিটো প্ৰতিশ্ৰুতি দিছে ৰাইজৰ লগত আলাপ আলোচনা কৰি যিবিলাক আমাক অৱগত কৰিছে সেইবিলাক আমি আখৰে আখৰে পালন কৰিবৰ কাৰণে টিম কাৰ্বি আংলঙৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি যিমান পাৰোঁ আমি চেষ্টা কৰিছিলোঁ তাৰ ৰাস্তা অৱস্থা নাই হামৰেন পৰা মৰাফলৈকে 117 crores মই চেন্ট্ৰেল গভৰ্ণমেণ্ট পৰা আলোচনা কৰি বৰ্তমান অনাৰেবল চিফ মিনিষ্টাৰ তেখেতৰ পৰা লিখি মই নীতিন গাডকাৰীক গৈ সেইটো চেংচন কৰি লৈ আহিলোঁ এতিয়া কামো কণ্টিনিউ চলি আছে RCC ব্ৰিজ হ'ব কাৰ্গিল লাংপিঙৰ ওপৰত তাৰ 4টা RCC ব্ৰিজ হ'ব এই কাম কণ্টিনিউ হৈ আছে ৰাইজে কৈছে অপেন ষ্টেজ হৈ গ'ল ৰাইজে কৈছে ফিল্ড ডেভেলপমেণ্ট হৈ যাব ৰাইজে কৈছে স্কুল বিল্ডিং লাগে স্কুল বিল্ডিং হৈ গ'ল
ৰাইজে কৈছে তাতে মেডিকেল সাব সেন্টার লাগে, মেডিকেল সাব সেন্টার হল। আমি ডিসি এসপি লগতে লৈ গৈছো। গতিকে সেইটো আমি কথাৰে নহয় কামে পৰিচয় দিম আপোনালোকে যে আজি মই প্ৰেছ ৰিলিজ দিছো, সেইটো গোটেইখিনি অপপ্ৰচাৰ বুলি ক'ব পাৰে। আপোনালোকে দেখা পাব আমি এই মাহতে গৈ আছো। গোটেইখিনি জায়গাত আমি মৰাবৰ পৰা আৰম্ভ কৰি টিংথং কনষ্টিটুৱেন্সি, যিটো নেকি আমাৰ চুপিকল দৰংলা কনষ্টিটুৱেন্সি, সেই জায়গাত কৈছে মানুহৰ ৰিজাৰ্ভাৰ লাগে, পানী হ'বলে ৰিজাৰ্ভাৰ বনাই দিলো, অপেন স্পেচ বনাই দিলো, স্কুল বিল্ডিং বনাই দিলো, তাৰপিছত ৰাস্তা নাই, ৰাস্তা বনাই দিলো, পেৱাবক ৰাস্তা গোটেইখিনি কৰাই দিয়া হৈছে। তাৰপিছত আকৌ আমি আহিলো হামৰেড কনষ্টিটুৱেন্সি, ইংলংগিজয় ৰাস্তা বনাই দিলো, অপেন স্পেচ বনাই দিলো। ৰাইজে যিবিলাকৰ আমাক মেম'ৰেণ্ডাম দিছে সেই গোটেইখিনি আমি পূৰণ কৰিছো। লগতে আমি আমৰেই কনষ্টিটুৱেন্সি, এইটো ৰাস্তাটো আমি প্ৰপ'জাল দিছো, কিন্তু যিবিলাক তাত লাগে অপেন স্পেচৰ পৰা আৰম্ভ কৰি তাত যিবিলাক আইচিডি চেণ্টাৰ আছে সেইবিলাক আমি বনাব গৈছো। তাৰ ইষ্ট কাৰ্বি আংলং আমাৰ নমাটি কনষ্টিটুৱেন্সি ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছো। এই গোটেইখিনি ইণ্টাৰেকশ্যনত এই গোটেইখিনি কৰাই দিয়া হৈছে। তাৰপিছত মহামায়া কনষ্টিটুৱেন্সি, আৰু এইটো পাৰ্ট অফ চচেংগেণ্ডা আৰু পাৰ্ট অফ মহামায়া কনষ্টিটুৱেন্সি। এইটো যিটো ৰাইজক মই কৈছো হৰ্টিকালচাৰ স্কিম দিম, ফিচাৰী দিম, এই গোটেইখিনি আমি দিয়া হৈ গ'ল। ৰাস্তা ব্লেক টপিঙৰ কাৰণে চেংচন কৰা হৈছে। এইটো আমাৰ তাত স্থানীয় এমএলচি EM লুমচিংৰ দায়িত্ব দিয়া হৈছে। বাকীবিলাক যিবিলাক আমি প্ৰতিশ্ৰুতি মতে এইবিলাক কৰা হৈছে। আমাৰ নীলিত কনষ্টিটুৱেন্সি বৰপুং তাৰাপুং সেইটো আমি গৈছো, আপোনালোকে গৈছে লগতে DCSP লগত লৈ, তাতে ৰাইজৰ লগত থাকে। তাত যিটো স্কুল বিল্ডিং পৰা আৰম্ভ কৰি অপেন স্পেচৰ পৰা আৰম্ভ কৰি ফিল্ড ডেভেলপমেণ্ট এই গোটেইখিনি সম্পূৰ্ণ হৈছে। ৰাস্তা চেংচন হৈছে 38 crore চেংচন কৰা হৈছে, টেণ্ডাৰো কল কৰা হৈছে, ফাউণ্ডেশ্যন কৰিলে, MPA কৰিলে, সেইটো সোনকালে কামটো আৰম্ভ কৰা। এনেধৰণৰ আমি যিবিলাকৰ প্ৰতিশ্ৰুতি মতে আমি আখৰে আখৰে কৰিম। তাৰ লগত আমি আকৌ এতিয়া কাম তাত গৈ অন দ্য স্পট গৈ আকৌ ৰাইজৰ লগত আমি আকৌ কথা পাতিম। তাৰ ৰাইজৰ কি অসুবিধাবিলাক আমি আকৌ তাতে যিমান পাৰোঁ আমি ৰাইজৰ অভাৱবিলাকৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। যিবিলাকৰ টাৱাৰ নাই কাৰ্বি আংলঙত, বৰপুং তাৰপুং পৰা আৰম্ভ কৰি চিংথং কনষ্টিটুৱেন্সি, মৰা পৰা আৰম্ভ কৰি এইবিলাকে টাৱাৰ নাই। ইয়াত এতিয়া চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিয়ন মিনিষ্টাৰ আছে, আমাৰ IT চেলৰ ৰবিশংকৰ প্ৰসাদ, তেওঁ আহি মোৰ চেম্বাৰৰ লগত আলোচনা কৰি কনফাৰেন্স ৰুমৰ মিটিং কৰিলোঁ, আমি মেম'ৰেণ্ডাম দিলে। তাৰপিছত 100 crore টাৱাৰ কাৰণে আমাৰ কাৰ্বি আংলং টনমাছ কাউন্সিলে চেংচন কৰিছে। আৰু টোটেল টাৱাৰ হ'ব 250। এইটো কাম আৰম্ভ হৈ আছে, কণ্টিনিউ কাম কৰিছে টাৱাৰৰ কাম, যাতে কাৰ্বি আংলং এৰিয়াত আপোনালোকে জানে মহোদয় কৈ থাকোঁ, গোৱা, ছিকিম কয়, ত্ৰিপুৰা কয়, ইচি এইটো কাৰণে যে মহোদয় অট'নমাছ ষ্টেট লাগে বুলি মই কৈ থাকোঁ যে ইয়াত বহুত আমাৰ পুঁজি কম, এৰিয়া বহুত। আমাৰ কাৰ্বি আংলঙত এতিয়া 10,434 স্কুৱেৰ কিলোমিটাৰ প্লাছ। আৰু এতিয়া কাৰ্বি আংলং আগৰ পৰা কৈছে যে এতিয়া ক'তবা দখল কৰিছে, ক'তবা নাইকিয়া হৈছে, নাগালেণ্ড ইণ্টাৰষ্টেট বৰ্ডাৰ লৈ গ'ল। মই 3 বছৰ কৰি ৰেভিনিউ ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি সেই টিমটোক পঠাই কাৰ্বি আংলঙৰ মাটি এতিয়া 11,000 প্লাছ যোগান ধৰিব। কম নহয়, বাঢ়িছেহে আমাৰ মাটি, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলং। গতিকে আমাৰ এৰিয়া বহুত। আৰু এতিয়া আপোনালোকৰ আশীৰ্বাদ, বৰ্তমান চিফ মিনিষ্টাৰ মোক লিখি দিছে, আৰু আগত চিফ মিনিষ্টাৰ লিখি দিয়াৰ কাৰণে ইয়াত 4 লাইন লাগে বুলি কৈছে। দুবকা টু ডিমাপুৰ 4 লাইনটো মই লাগি এটা 4 লাইন কামটো এটা আৰম্ভ হৈ আছে, কাম কৰি আছে আপোনালোকে।
এতিয়া মই লাগি আছো লামডিং টু মানজালৈকে সেইটো 49ৰ কাৰণে সাৰ্ভে টিমটো আহিছে এবাৰ সেইটো লাগি আছে যদি সব যদি মিডিয়ালৈকে যদি আশীৰ্বাদ পায় তেনে সেইটো পাই যাব সেইটো যিটো 49 হোৱাৰ লগে লগে আমি টাউনলৈকে নামি লৈ নানো সেই টাউনৰ পৰা আপুনি সাহায্য যাব তাৰপিছত নেক্সট ফাইনেন্সিয়েল ইয়াৰ আমি ইয়াত কাম কৰিম আপোনালোকক কৈছোঁ ৰিকুইজন পাৰ্ট টু ইষ্ট ডিভিজন লৈকে 4 লাইন ৰাস্তা হ'ব ডিভাইডাৰ ডাঙৰ হ'ব গছ ৰুৱাকৈ ডাঙৰ গছ যাতে ৰুব পৰা ইয়াত 4 লাইন ৰাস্তা হ'ব সাৰ্ভে কৰা হৈ গ'ল ডিপিআৰ বনোৱা হৈ গ'ল তাৰপিছত ইষ্টৰ পৰা ইষ্ট ডিভিজন যিটো আছে ফৰেষ্ট ডিভিজন তাৰ পৰা গান্ধী পাৰ্কলৈকে এইটো ফ্লাইঅভাৰ হ'ব আগতে 2 লাইনে চেংচন কৰা হৈছে কিন্তু মই অনাৰেবল চিফ মিনিষ্টাৰক ৰিকুৱেষ্ট কৰিছোঁ যে 4 লাইন লাগিব দিনে দিনে মানুহবিলাকৰ গাড়ী বাঢ়ি আছে কাৰ্বি আংলঙৰ গাড়ী দিনে দিনে বাঢ়ি আছে ট্ৰেফিক জাম হৈ আছে গতিকে মই 4 লাইনৰ কাৰণে সেইটো এতিয়া ডিপিআৰ চেঞ্জ হৈছে আগতো 107 crore আছে এতিয়া আকৌ বাঢ়িব 200 মান হৈ যাব গতিকে সেইটো হ'লে এটা সোনকালে আপোনালোকক ফাউণ্ডেশ্যনটো লেটো কৰিলে এইটো সোনকালে তাৰপিছত য'ত ফ্লাইঅভাৰ শেষ হ'ব গান্ধী পাৰ্কটো আপ টু ইউনিভাৰ্চিটিলৈকে 4 লাইন হ'ব আপ টু ইউনিভাৰ্চিটিলৈকে 4 লাইন হ'ব এইটো যাতে ইউনিভাৰ্চিটি যোৱা ল'ৰা ছোৱালীবিলাকে যাতে কোনো কষ্ট নোহোৱাকৈ অলপতো কষ্ট হ'ব তথাপি যোৱা যাতে কষ্ট নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিছোঁ সেইটো নেক্সট প্লেনিঙত কৰি আছো কাৰ্বি আংলঙত এটা লাগি এটাতো কাম আৰম্ভ চলি আছে আমাৰ ট্ৰাইবেল স্কুলত সেইটো সুৰপথাৰ কনচাৰ্চি 30 crore কাম আৰম্ভ হৈছে কাৰ্বি আংলঙত একলব্য স্কুল এটা একলব্য স্কুল 50 crore এইটো ৰেচিডেন্সিয়েল স্কুল হ'ব গাৰ্ল হোষ্টেল থাকিব বয় হোষ্টেল থাকিব সেইটো বৰ্তমানলৈকে আমি বিগত এট প্ৰেজেন্ট 4 একলব্য স্কুল সেইটো আমি চেংচন পালো টেন্ডাৰৰ কল কৰা হৈছে ৱেষ্ট কাৰ্বি আংলঙত দমকাম হ'ব তাৰপিছত ইষ্ট কাৰ্বি আংলঙত নমাটি কনষ্টিটুৱেন্সি তাৰ হ'ব হাৰাবাদ এটা হ'ব আৰু দেওৰী দেথৰ এটা হ'ব সেইটো আমাৰ চেংচন কৰা হৈ গ'ল টেন্ডাৰ কল কৰাইছে এইটো টেন্ডাৰ কল কৰিছে দিল্লী ইয়াৰ মানুহবিলাকৰ টেন্ডাৰ মাৰিছে এইটো সোনকালে এইটো কামটো কৰিব আপোনালোকে দেখা পাব যে সকলো জাতি জনগোষ্ঠীৰ লগত লৈ যদি ৰাইজে যদি আমাক আশীৰ্বাদ দিয়ে কোনো চৰকাৰ হয় সেই 5টা বছৰত কাৰ্বি আংলঙত পৰিৱৰ্তন বহুত দেখা পাব কিন্তু ইংলিছৰ পৰা এটা কথা কৈছে ৰুম ৱাজ নট বিল্ড ইন এ ডে এই 5টা বছৰত যিমানখিনি ৰাইজে আশা আকাংক্ষা কৰিছে সেইটো আমি ইমান কৰিব পৰা নাই তথাপিও যিমান পাৰোঁ আমি চেষ্টা কৰি আছো মই কৈছোঁ তুমি লকডাউন থকা 2 বছৰটো হৈ গ'ল কাম কৰা সময় মাত্ৰ পাইছোঁ আমি 3 বছৰমান পাইছোঁ আৰু 3-2.5 বছৰমান পাইছে এতিয়ালৈকে 5 বছৰ কমপ্লিট হোৱা নাই জুনলৈকেহে 5 বছৰ হ'ব গতিকে তথাপিও যিটো কৰিব লাগে কাৰণ মই কৈছোঁ যেতিয়া লোকসভা ইলেকশ্যন পাৰ্লিমেণ্ট ইলেকশ্যন আৰু এছেম্বলি ইলেকশ্যন হ'লে কোড অফ কণ্ডাক্ট হোৱাৰ লগে লগে ডেভেলপমেণ্টৰ কামটো আমি কৰিব লাগে গতিকে সেইবিলাকৰ কাৰণে যিমানখিনি ৰাইজে আশা আকাংক্ষা কৰিছে কাৰ্বি আংলঙৰ ডেভেলপমেণ্ট হ'ব লাগে বুলি যিমানখিনি ৰাইজে আশা আকাংক্ষা কৰিছে ইমান কৰিব পৰা নাই যি কি নহওক সকলো মিডিয়াবিলাক আপোনালোকক ছাপোৰ্ট কৰাৰ কাৰণে মই আপোনালোকক কাৰ্বি অটোনমাছ কাউন্সিলৰ ইলেকশ্যন কেতিয়া হ'ব এপ্ৰিল মাহতে হ'ব মানে কাৰণ এপ্ৰিল মাহতে হ'ব এনে জুনলৈকে আছে কিন্তু মানুহে অপজিশ্যন বিলাকৰ যিবিলাক আছে এপিএছএলচি পৰা আৰম্ভ কৰি কংগ্ৰেছ চিপিআইএম এছচি তেওঁলোকে সোনকালে কনচিলত আহিব বিচাৰিছে সেইকাৰণে সোনকালে কি অপেনিং মেটছতো
CM যেতিয়া নামে CM গকে আমরা CM যাব আৰু ইয়াতে আৰু এটো এনটো আমি আশা কৰিছো যাম বুলি কৈছো চিফ মিনিষ্টাৰ এটা ফাইনেল মেচ 18 কাৰণ আমি ফিফৰ পৰা 18 লৈকে তো মিডিয়া বিলাকৰ কাৰণে আপোনালোকৰ তাত আমি মই কৈছো যাতে যিবিলাকৰ আমি বৰ্ডাৰ যিটো প্ৰটেকশ্যনৰ নামত প্ৰথমে আমি তাতে আসাম গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি অলপৰ চিফ মিনিষ্টাৰে আমাক অলৰেডি গ্ৰান্ট দিলে যে তাতে যে কমাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট হ'ব তাতে আৰু মাটিও আমি 1000 বিঘা দিলো যেতিয়া কমাণ্ডো ট্ৰেইনিং ইনষ্টিটিউট হ'ব তাৰ বাজেটত ধৰা হৈ গ'ল আৰু এটা নাগালেণ্ড বৰ্ডাৰ হ'ব ইয়াত যিবিলাকৰ আনএমপ্লয় ইউথ এডুকেটেড বিলাকৰ তেওঁলোকৰো সেই ট্ৰেইনিঙত যাব পাৰিব বছৰৰ তেওঁলোকৰ টাৰ্গেট 200 ট্ৰেইনিং দিব লোকেল মানুহবিলাকৰ ইয়াত পাব লোকেল মানুহবিলাকে ইয়াত পাব কাৰণ ইয়াতো বহুত এক্সট্ৰিমিষ্ট গ্ৰুপ আছে 6টা 7টা সেইবিলাকৰ ধৰক কুকিও আছে নাগালেমা আছে তাৰপিছত কাৰ্বি 6-7টা ইপিডিএছ লৈ 7টা মান আছে গ্ৰুপ আৰু ডিএনএলএ তেওঁলোকৰ আছে সেইবিলাকৰ যিবিলাকৰ আগত তেওঁলোকৰ বন্দুকটো শিকাব নালাগে বন্দুক মাৰাটো তেওঁলোকৰটো জানে যিবিলাক তেওঁলোকৰ আমি তাত একমোডেশ্যন কৰিব পাৰিম কাৰ্বি আংলং মৰ্নিং ষ্টাৰ ফুটবল ক্লাব আৰু ডিমা ইউনাইটেড ফুটবল ক্লাবৰ মাজত হাফলঙৰ মাজত আৰু ছেকেণ্ড মেচ হ'ব ক্ৰীড়া FC এইটো আমাৰ কাৰ্বি আংলং কাছা লীগৰ ৰানাৰ্ছ আপ আছিলে কিন্তু তেখেত চিন্স কাৰ্বি আংলং মৰ্নিং ষ্টাৰটো ডাইৰেক্টলি কোৱালিফাই কৰিছে সেইকাৰণে ক্ৰীড়া ক্লাবক আমি খেলিব দিছোঁ লগতে তেখেতসকলে খেলিব আসাম পুলিচৰ লগত তাৰপিছত নেক্সট মেচ আছে 7 তাৰিখত ছেকেণ্ড মেচ আছে ছিকিম আৰু ৱেষ্ট কাছা 7 তাৰিখত আছে আসাম পুলিচ আৰু ক্ৰীড়া 8 তাৰিখত আছে চিমৰপিয়া FC মণিপুৰ আৰু গ্লোবেল FC গোসাইগাঁও ঠিক তেনেকৈ তাৰপিছত ডাইৰেক্টলি আমি 4টা টিম ডাইৰেক্টলি কোৱাৰ্টাৰ ফাইনেলৰ পৰা দিছোঁ এইটো হ'ল ASCB গুৱাহাটী শ্বিলং লাইজং মেঘালয় সাউদাৰ্ণ সমিতি কলকাতা আৰু হায়দৰাবাদ FC এতিয়া বৰ্তমান যোনটো আই-লিগ খেলি আছে কিন্তু এই আই-লিগ খেলা টিমটো নহয় ৰিজাৰ্ভ টিমটো এই 4টা টিম ডাইৰেক্টলি কোৱাৰ্টাৰ ফাইনেলৰ পৰা আহিব